सरकार हाय 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 मोदी सरकार हाय 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 हिमंत बिश्व सरकार हाय 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 कक्राझार जिल्ला पर्बतजरा महकुमानि सिङाव थानाय आइ कंग्रेसआ दिनै फारफ्रोमनिफ्रायबो मुवा बेसादनि रां बांनायनि थासारिखौ लानानै दिनै देबिथला ब्लक आरो महामाया ब्लकआव खौसेयै खुदिसानाय हाबाफारिजों दिनै बग्रिबारिनि राजीव भवनाव बे हाबाफारिखौ लानाय जादों। मख'नो गोनांदि बे हाबाफारियावनो पर्बतजरा आइ कंग्रेसनि ब्लक आफादगिरि मानान सेगा महामाया जौगाखां मावख'आव मावख'गिरिनि आखायाव मुवा बेसाद बांनायनि थाखाय आर'जलाइ गथायो लोगोसे प्रेस मिटबो होनाय जायो। निउज डेस्क प्रिमियार निउज। महामाया ब्लक कংগ্ৰেছৰ উদ্যোগত আৰু पर्बतजरा ब्लक কংগ্ৰেছৰ সহযোগত আমি আমাৰ महामाया ৰাজীৱ ভৱনত এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচী হৈছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আপোনালোকে দেখিবলৈ পাইছে যে গোটেই দেশ তথা ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি হাৰত মূল্য বৃদ্ধি হৈ আছে সেই মূল্য বৃদ্ধিয়ে আমাৰ সাধাৰণ জনতাক একেবাৰে ৰাম টাউন দিছে মাধমাৰ খুদাইছে। আপোনালোকে দেখিবলৈ পাইছে যোৱাকালিও আমি দেখিবলৈ পাইছোঁ যে মছলাজাতীয় যিবোৰ আমাৰ সামগ্ৰী আছে আপোনাৰ জিৰা ধনিয়া বা আমাৰ ৰং গুড়া আদিৰ কৰি প্ৰতি কিলোত 100-200 টকাকৈ বৃদ্ধি কৰিছে আৰু ইতিমধ্যে আপোনালোকে জানে যে ৰন্ধন গেছৰ মূল্য আজি 1200 টকা চুইছেগৈ, পেট্ৰলৰ মূল্য আজি 100 টকা, ডিজেলৰ মূল্য আজি 100 টকা। আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত আপোনাৰ ঔষধ পাতি আমাৰ সাধাৰণ শ্ৰেণীৰ যিসমূহ মানুহ আমি দুদিন আগতে দেখিবলৈ পাইছোঁ যে আমাৰ জ্বৰ কাহ চৰ্দি আৰু গেষ্ট্ৰিক এইবোৰ কমন ঔষধ হয়, এইবোৰ আমাৰ সাধাৰণ মানুহে এই বেমাৰ উপশম পোৱাৰ কাৰণে সঘনাই কিনি ফাৰ্মাচীৰ পৰা কিনি খাব লগা হয়। সেই সামগ্ৰীসমূহতো মূল্য বৃদ্ধি কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুদিন আগত আমাৰ যিবোৰ ল'ৰা ছোৱালীয়ে ইতিমধ্যে মেট্ৰিক পাছ কৰি আমাৰ PG বা হোষ্টেলত থাকিব সেইসকলৰ হোষ্টেল চাৰ্জতো 12% GST বঢ়াইছে। গতিকে দেখিবলৈ পোৱা যায় যে এই চৰকাৰখন সম্পূৰ্ণৰূপে এটা পুঁজিপতিৰ চৰকাৰ। এই চৰকাৰখন আমাৰ গৰীব দুখীয়াৰ চৰকাৰ নহয়, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি আজি আপোনালোকৰ যোগেদি আমি আমাৰ महामाया ব্লক কংগ্ৰেছৰ উদ্যোগত আমি আমাৰ महामाया উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বাইদেউৰ যোগেদি আমি এখন মেমৰেণ্ডাম আমি পঠিয়াম মূল্যবৃদ্ধি ৰোধৰ ওপৰত। আজি এয়াই আছিল আমাৰ কাৰ্যসূচী। আলোচনা আমাৰ নুৰুজ্জামান চাহেবে মানে আলোচনা কৰিলে আপোনালোকৰ সন্মুখত। কথা হ'ল দেশৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত যি ধৰণৰ মূল্য মানে বৃদ্ধি পাইছে, সাধাৰণ ৰাইজ বিশেষকৈ গৰীব আৰু মধ্যভোগী মানুহৰ কাৰণে মানে জীৱনটো মানে কটাৰ কাৰণে খুব কষ্ট কৰিবলগীয়া হৈছে। যিকোনো বস্তুৰ মূল্য বৃদ্ধি হৈছে, খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল আদি কৰি সকলো বস্তুৰ ওপৰত মূল্য বৃদ্ধি কৰিছে। এই মূল্য বৃদ্ধিত যাতে ৰাইজৰ আগত মানে ভাহি উঠিব নোৱাৰে সেইকাৰণে চৰকাৰে অসমত এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমি কিছুদিন আগত মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে মিয়াসকলক মানে অসমৰ পৰা চাফাই কৰিব। এই কথাবিলাক কোৱাৰ অৰ্থ কি? যাতে মূল্য বৃদ্ধি এই যে মানুহৰ প্ৰয়োজনীয় বস্তুবিলাকৰ ন্যায্য যিবিলাক মানে দাবী, এইবিলাক দাবীবিলাক যাতে মানুহৰ মানে চকুৰ আগত মানে ভাহি উঠিব নোৱাৰে, গতিকে মানুহক ডাইভাৰ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ কথা কৈছে। এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে যে হিন্দু মুছলমান মানুহে মিলা প্ৰীতি কৰি থাকিব লাগে। কেইদিনমান আগত তেওঁ কৈছে যে মিলা প্ৰীতিৰ দৰকাৰ হৈ গৈছে। মই বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে এবাৰ সাপ হৈ ফুটে আকৌ এবাৰ বেজ হৈ জাৰে। গতিকে এনে দুমুখীয়া বিজেপিৰ কাৰ্যসূচীয়ে দেশখনক অস্থিৰ কৰিব, অসমৰ এটা ভাল পৰিৱেশ বিনষ্ট কৰিব আৰু সাধাৰণ মানুহৰ যিবিলাক সমস্যা এইবিলাক সমস্যা কেতিয়াও সমাধান নহয়। এই সমস্যাবিলাক মানে তল কৰি ৰাখাৰ কাৰণে বিভিন্ন ধৰণে মানে অসমৰ যিবিলাক মানে হিন্দু মুছলমানৰ মাজত যিটো সম্প্ৰীতি
সেই সম্পত্তিত মানে বিনষ্ট কৰাৰ কাৰণে বিনষ্ট যাতে নহয় তাৰ কাৰণে মই মানে এই প্ৰেছ মিটৰ জৰিয়তে ৰাইজক আহ্বান কৰিছোঁ ৰাইজে সজাগ হওক কংগ্ৰেছৰ বেনাৰৰ তলত একত্ৰিত হওক আৰু এই কাৰ্যসূচী এই বিপ্লৱবিলাক এই কথাবিলাক ৰাইজৰ মাজত লৈ যাওক যাতে এই বিজেপি চৰকাৰখন অহা দিনত অহা 24ত লোকসভা নিৰ্বাচন হ'ব এই নিৰ্বাচনত যাতে বিজেপি চৰকাৰখন মানে আঁতৰাই এটা ধৰ্মনিৰপেক্ষ চৰকাৰ আহিব পাৰে এই আশাৰে মই ৰাইজক আহ্বান জনালোঁ ধন্যবাদ जिंदाबाद जिंदाबाद बीजेपी सरकार हाय 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 मोदी सरकार हाय 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 हिमंत विश्व सरकार हाय 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 बीजेपी सरकार हाय 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 मूल्य वृद्धि रोध करो मूल्य वृद्धि ह्रास करो मूल्य वृद्धि रोध करो अत्यावश्यक सामग्री मूल्य वृद्धि रोध करो इंकलाब जिंदाबाद 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 कांग्रेस पार्टी जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 भूपेन बोरा जिंदाबाद जिंदाबाद जिंदाबाद